নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অনিমা ভৰালীলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত বৰ্তমান সময়ত এণ্ড্ৰইড মোবাইল ফোনটোৱে আমাৰ সন্তানৰ কাৰণে কিমান সমস্যাৰ বিষয় হৈ পৰিছে বা চিন্তাৰ বিষয় হৈ পৰিছে, সেই বিষয়ে এগৰাকী মাতৃ হিচাপে আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ কথাখিনি নেতিবাচক দৃষ্টিৰে নলৈ সন্তানৰ প্ৰতি থকা এগৰাকী মাকৰ মনৰ কথা বুলি আঁকোৱালি লয় যেন। বৰ্তমান সময়ত আমি মাক দেউতাক অৰ্থাৎ অভিভাৱকসকলে সন্তানৰ মোবাইল ফোনৰ প্ৰতি যি হাবিয়াস আমাৰ সকলোৰে চিন্তাৰ কাৰণ হৈ পৰা নাই জানো? ময়ো দুটি সন্তানৰ মাক। আপোনালোকৰ দৰে ময়ো এই সমস্যাৰ সন্মুখীন হৈ আছোঁ। সেয়েহে আজি কিছুদিনৰ পৰা মই মোৰ সন্তানৰ মোবাইল ফোন ব্যৱহাৰ যাতে কিছু পৰিমাণে হ'লেও কমাব পাৰোঁ, তাৰ বাবে কি কৰিলেনো কিছু হ'লেও পৰিত্ৰাণ পাব পাৰোঁ উপায় বিচাৰি আছোঁ। সেয়েহে মই মটিভেশ্যনেল যিবোৰ ভিডিঅ' মই খুব চাওঁ আৰু সেই ভিডিঅ'বোৰৰ পৰা মই বহু উপকাৰো মোৰ লাভ মোৰ হৈছে বুলি মই ভাবোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলোৱা কথাখিনি মাথো মোৰ অভিজ্ঞতাৰ পৰা কোৱা কথা। আপোনালোকেও যদি মোৰ দৰে সন্তানৰ মোবাইল ফোনৰ প্ৰতি যি দুৰ্বলতা কিছু হ'লেও কমাব খোজে, মোৰ দৰে এই নিয়মখিনি পালন কৰিলে কিছু হ'লেও উপকৃত হ'ব বুলি মই ভাবোঁ। প্ৰথম কথা হ'ল, আমি সন্তান জন্ম দিয়াৰ পিছত ডাঙৰ হৈ সিহঁতে মোবাইল ফোনটোনো কি চিনি পায় জানো? নাপায়। আমি মাক দেউতাকবোৰে, বিশেষকৈ মাতৃসকলে সন্তান এটা যেতিয়া ডাঙৰ হ'বলৈ ধৰে, আমনি বেছিকৈ কৰিবলৈ লয়। ইফালে আমাৰ মাতৃসকলৰ ঘৰুৱা কাম, ব্যৱসায়, চাকৰি এইবিলাকতে আমি ব্যস্ত থাকোঁ, নহয়নে বাৰু? সেয়েহে সন্তানক সময় দিব নোৱাৰি মোবাইল ফোনটো দি ব্যস্ত কৰাই ৰাখোঁ। তাৰোপৰি কিছুমান মাতৃ আছে, ৰাতিপুৱা সময়ত বহুতো ঘৰুৱা কামৰ হেঁচাত তেওঁলোকে কামখিনি শেষ নোহোৱা পৰ্যন্ত বিচনাত মোবাইলটোকেই দি তেওঁলোকৰ সন্তানক ব্যস্ত কৰাই ৰাখে। এই যে আপোনাৰ শিশুটিয়ে মোবাইল ফোনটো পোৱাৰ পিছত তাত ধুনীয়া ধুনীয়া কাৰ্টুন ভিডিঅ'সমূহকে ধৰি, গেম খেলা ধৰি বা গান শুনাকে ধৰি এইবোৰৰ প্ৰতি ক্ৰমান্বয়ে কি হৈ যায়, সন্তানটি আকৃষ্ট হ'বলৈ ধৰে। আৰু এটা সময়ত এনেকুৱা হোৱা দেখা যায়, মোবাইলটো নিদিলেই শিশুটিয়ে কান্দিব ধৰে। কাৰণ যিহেতু মোবাইলটোতেই শিশুটিয়ে তাৰ ভাল লগা ধৰণে গোটেইখিনি পাই যায়। আৰু সেইকাৰণে কোনো সময়ত শিশুটিয়ে খোৱা বোৱা কৰিবলৈকো মন নকৰে। খোৱা বোৱা কৰাৰ সময়খিনিতো মোবাইলটো লাগে বা অন্যান্য যিকোনো সময়তেই তাৰ চকু অনবৰতে মোবাইলটোৰ প্ৰতি থাকে। আমিও মাকসকলে আমনি সহ্য কৰিব নোৱাৰি মনে মনে থাকক বুলি শিশুটিৰ হাতত কি কৰোঁ, মোবাইলটো দি আমি আমাৰ নিজৰ কামত ব্যস্ত হৈ পৰোঁ, নহয়নে বাৰু? বিশেষকৈ বৰ্তমান সময়ত 2 বছৰমানৰ পৰা 9 বছৰমানৰ যিসকল শিশু, সেই শিশুসকলেই বেছি সময় মোবাইলত দিয়া দেখা যায়। আজিকালিৰ যি ল'ৰা ছোৱালী, বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল, এই ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ সুবিধাৰ্থে যেতিয়া মোবাইলটো ব্যৱহাৰ কৰিবলৈ লয়, কিছু কিছু ছাত্ৰ ছাত্ৰীয়ে কি কৰে জানেনে? মাক দেউতাক বা অভিভাৱকসকল যদি ওচৰত বহি থাকে, মোবাইলটো পঢ়াৰ কামতে ব্যৱহাৰ কৰে। কিন্তু যেতিয়া আমি কিছু সময়ৰ কাৰণেও যদি আঁতৰি যাওঁ, ইহঁতে কি কৰে, গেম, কাৰ্টুন ভিডিঅ' বা অন্যান্য তেওঁলোকৰ মনোৰঞ্জনমূলক যিবোৰ ভিডিঅ' সেইবোৰ চাই সময় খৰচ কৰে, যাৰ ফলত তেওঁলোকৰ পঢ়াৰ প্ৰতি ক্ৰমান্বয়ে ৰাপটো কমি যোৱা দেখা যায়। মই আপোনালোকক ইমান সময়ে সন্তানৰ মোবাইলৰ প্ৰতি থকা হাবিয়াসৰ কথাই কৈ আছোঁ। চাওকচোন, এতিয়া মই মোৰ সন্তানৰ কাৰণে কি কি নিয়ম পালন কৰি মোবাইলটো চোৱা কিছু হ'লেও কমাবলৈ সক্ষম হৈছোঁ। আপুনিও হয়তো এই টিপছকেইটা অৱলম্বন কৰিলে কিছু হ'লেও লাভান্বিত হ'ব পাৰিব। প্ৰথমতে, আমি আমাৰ সন্তানৰ কাৰণে আদৰ্শ হ'ব লাগিব। মই যদি সকলো সময়তে উঠোঁতে, বহোঁতে, খাওঁতে, শুওঁতে মোবাইলটোতেই চকু দি থাকোঁ বা শিশুৰ আগত অনবৰতে যদি মই ফেচবুক, হোৱাটছএপ বা অন্যান্য ইনষ্টাগ্ৰাম এই সকলোবিলাকত যদি সময় দি থাকোঁ, তেনেহ'লে আমাৰ সন্তানেও আমাৰ কাষত থাকি মোবাইলটোকে কি কৰি থাকিব বা আমাক অনুকৰণ কৰি থাকিব। যিহেতু মই মোবাইলটো অনবৰতে চাই থাকোঁ, গতিকে তাৰো মোক সি অনুকৰণ কৰিব। আমাৰ সন্তানে, বিশেষকৈ সন্তানসকল কি হৈছে অনুকৰণ প্ৰিয়। সি সদায় ডাঙৰক অনুকৰণ কৰে। যিহেতু শিশুৰ মন অনুকৰণ প্ৰিয়, আপুনি মই যি কৰিম আমাৰ শিশুৱেও তাকেই কৰিব। সেয়েহে সন্তানে পঢ়াৰ সময়ত আপুনি মোবাইলটো ওচৰত নথৈ বা আপুনি মোবাইলটো ব্যৱহাৰ নকৰি সন্তানৰ লগতে আপুনিও এখন কিতাপ উলিয়াই আপুনি সন্তানৰ বাবে কি হৈ পৰক, আদৰ্শ হৈ পৰক।
2 নম্বৰতে হ'ল আমাৰ যি কণ শিশু, বিশেষকৈ 1.5 বছৰ 2 বছৰমানৰ পৰা 3-4 বছৰমানৰ যিখিনি শিশু, মই সেই শিশুসকলৰ ক্ষেত্ৰতহে ক'বলৈ লৈছোঁ। এই টিপছটো মোৰ সম্পূৰ্ণ নিজা অভিজ্ঞতা আছিলে। মই আচলতে এই টিপছটো মোৰ ডাঙৰ ল'ৰাৰ পৰাহে শিকিছিলোঁ। সি কি কৰিছিল জানেনে? মোৰ সৰু ল'ৰাটোৱে যেতিয়া বাৰে বাৰে মোবাইলটো চাবলৈ বিচাৰিছিল, সি সকলো সময়তে যেতিয়া মোবাইলটোৰ প্ৰতি তাৰ অনবৰতে কি হৈছিলে, হাবিয়াস হৈছিলে, তেতিয়া আমাৰ ডাঙৰ ল'ৰাই কি কৰিছিল জানেনে? মোবাইলৰ যিটো স্ক্ৰীন টাইম, সেই স্ক্ৰীন টাইমটো সীমিত কৰি ৰাখিছিল। মোবাইলৰ যিখন ডিছপ্লেৰ বন্ধ হোৱাৰ সময়, সেই সময়টো কমাই ৰাখিছিল। আৰু মই নিজেও আচলতে নাজানিছিলোঁ যে এনেকুৱা কৰিলে মোবাইলটো ঘনে ঘনে বন্ধ হৈ যায়। আৰু সেই কামটো কৰি থোৱাৰ লগে লগে মোবাইলটো কি হয়, সি খোলাৰ লগে লগে বন্ধ হৈ পৰে। আৰু তাৰ সেই সময়ত কি হৈছিলে, সি খুব বিৰক্তি পাইছিলে। আৰু এটা সময়ত সি মোবাইলটোৰ প্ৰতি তাৰ আসক্তিটো কমি সি মোবাইলটো চাবলৈ এৰি দিছিলে। আচলতে আপোনালোকে এই টিপছটো নিজেও আপোনালোকে এবাৰ কৰি চাব পাৰে। কিন্তু এই টিপছটো অকল কণ শিশুসকলৰ কাৰণেহে। কাৰণ যিহেতু সিহঁতে অকণমান ডাঙৰ হোৱাৰ পিছত মোবাইলৰ সকলো আদব কাইদাই বুজি পায়, গতিকে তেতিয়া সিহঁতে গম পাই যাব। আৰু এটা কথা, আমাৰ মাতৃসকলে কি কৰে, তেওঁলোকৰ শিশুটিয়ে যেতিয়া মোবাইল অবিহনে খাব নিবিচাৰে বা আমনি কৰে বা কান্দে, আমাৰ মাকসকলে কি কৰে, শিশুটিয়ে নাখালে বুলি তৎক্ষণাত মোবাইল ফোনটো কি কৰে, দি দিয়ে। আচলতে শিশুটিক আমি মৰম কৰি ফুচুলাইও কিবা খেলা পুতলা বা গাড়ী আদি এনেকুৱাবোৰ দেখুৱাইও আমি ভাতকেইটা খুৱাব পাৰোঁ। নোৱাৰোঁনে বাৰু? আমিতো আগৰ দিনত তেনেকৈয়ে খুৱাইছিলোঁ। কিন্তু এতিয়া এইবোৰ কৰি থাকিবলৈ আমাৰ মাকসকলৰ কি হৈছে, সময় কমি গৈছে। যিহেতু মোবাইলটো দিলে শিশুটিয়ে নজনাকৈ ভাতকেইটা খাই শেষ কৰে, আৰু আমিও সোনকালে আজৰি হ'ব পাৰোঁ, নহয়নে বাৰু? আৰু সেইকাৰণে কি কৰোঁ, শিশুটিক আমি মোবাইলটো দি ভাত খোৱা কাম আৰম্ভ কৰি দিওঁ, আৰু আমিও সোনকালে আজৰি হৈ পৰোঁ। কিন্তু কথা হ'ল কি, এই শিশুটিক যে আমি মোবাইলটো ভাত খোৱাৰ সময়ত দিলোঁ, তাৰ এইটো মেনিয়া হৈ পৰে। সি জানে যে মোক খোৱাৰ সময়ত মোবাইলটো দিব। সি কান্দিলে কি হ'ব, সি আমনি কৰিব, বা সি ভাত খোৱাৰ সময়ত জানে যে মোবাইলটো মোক দিবই, সেইকাৰণে সি জেদ ধৰে। আমি ল'ৰা ছোৱালীক সাধাৰণতে মৰমেৰে বুজাব লাগে যে ভাত খোৱাৰ সময়খিনিত বিশেষকৈ আমি অন্য ধৰণেৰে বুজাই মেলি বা মৰমেৰে আমি কিবা বেলেগ ধৰণৰ কিছুমান টিপছ ফ'ল' কৰিও আমি কি কৰিব লাগে, ল'ৰা ছোৱালীক ভাতকেইটা খুৱাব শিকিব লাগে। আৰু এই যে সি কান্দিলে বুলিয়ে আমি বা ভাত নাখালে বুলিয়ে যে তাক মোবাইলটো দিলোঁ, এইটো তাৰ কাৰণে এটা কি হৈ পৰিব, মেনিয়া হৈ পৰিব। ইয়াৰ পিছতে আপোনাৰ শিশুটিয়ে যদি বহু সময় ধৰি মোবাইলটো ব্যৱহাৰ কৰি থকা দেখিছে, তেওঁক খং বা গালিগালাজ নাপাৰি মৰমেৰে বুজাই দিয়ক যে মোবাইলটো বেছি সময় চালে আমাৰ চকুৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে। গালি বা খং কৰিলে শিশু বৰ জেদি টাইপৰ হয়। শিশুক যিমান পাৰে মৰমেৰে বুজাওক। পাৰিলে কিছু সময় উলিয়াই আপুনি তেওঁক সময় দিয়ক, ছবি আঁকিবলৈ দিয়ক, খেলিবলৈ দিয়ক। যিহেতু শিশুৱে খেলি ভাল পায়। সাধুৰ কিতাপ, শিশু আলোচনী আদি পঢ়ি শুনোৱাওক। আচলতে শিশুৱে আমাৰ মাতৃসকলৰ লগত বিভিন্ন ধৰণেৰে সময় কটাই ভাল পায়, নহয়নে বাৰু? কিন্তু আমিহে বিভিন্ন কামৰ অজুহাত দেখুৱাই তেওঁলোকক অকলশৰে মোবাইলটোৰ লগত এৰি দিওঁ। এতিয়া কথা হ'ল, শিশুসকলে যেতিয়া মোবাইলটো ব্যৱহাৰ কৰে, হয়নে? আপোনাৰ শিশুটিয়ে যেতিয়া মোবাইলটো ব্যৱহাৰ কৰে, আপুনি বাৰু চাই থাকেনে? আপুনি কিন্তু লক্ষ্য কৰা উচিত যে মোবাইলটো শিশুটিয়ে সঠিকভাৱে ব্যৱহাৰ কৰিছেনে নাই। শিশুসকলৰ মন যিহেতু সম্পূৰ্ণ পৰিপক্ক নহয়, তেওঁলোকে নাজানে কোনটো ভাল কোনটো বেয়া, গতিকে বুজি নাপায় যে এইটো ভাল এইটো বেয়া। গতিকে আমি মাতৃসকলে সকলো সময়তে শিশুক কি কৰিব লাগে, লক্ষ্য কৰিব লাগে যে সেই মোবাইলটো চাই থকাৰ সময়ত শিশুটোৱে মোবাইলটো কেনেধৰণে ব্যৱহাৰ কৰিছে। তাৰ মনোৰঞ্জন মূলক আজিকালি ফেচবুক, হোৱাটছএপ এইবিলাকত আমাৰ কি থাকে, বিভিন্ন ধৰণৰ অশ্লীল ভিডিঅ' কিছুমানো তৎক্ষণাত আহি পৰে। আৰু যেতিয়া এবাৰ আপোনাৰ শিশুটিৰ ওপৰত সেই ভিডিঅ'বিলাকৰ বা সেই ফটোবিলাকৰ ওপৰত এবাৰ চকুটো পৰিব, সেইটোৱে শিশুৰ বাবে বৰ ক্ষতিকাৰক হ'ব। সেইকাৰণে সাধাৰণতে আমি কিছুমান এপত আমি সদায় পাছৱৰ্ড ইউজ কৰিব লাগে, য'ত নেকি সেই শিশুৰ কাৰণে উপযোগী যিখিনি, সেইখিনিহে শিশুৱে চাব পাৰিব। বাকী আপোনাৰ এপসমূহত সাধাৰণতে পাছৱৰ্ড ইউজ কৰাটো খুবেই দৰকাৰ। শেষত আমাৰ সন্তানক মোবাইল চাবৰ বাবে আমি এটা সময় নিৰ্দিষ্ট কৰি দিব লাগে। ধৰি লওক আপোনাৰ সন্তানে 2 ঘণ্টা পঢ়িলে, আপুনি 1 ঘণ্টা কি কৰিব, তাক
মোবাইলটো চাবলৈ দিব। আৰু বা এইখিনি সময়ত তুমি মানে খেলিব পাৰিবা। ইয়াৰ খেলাৰ পিছতহে তুমি আধা ঘণ্টা মোবাইল চাব পাৰিবা। এনেকৈ নিৰ্দিষ্ট এটা সময় বান্ধি দিব লাগে। মই মোৰ ল'ৰাৰ ক্ষেত্ৰত অৱশ্যে এই টিপছটো মই ফ'ল' কৰাত মই বহুত লাভৱান হৈছিলোঁ। মই মোৰ ল'ৰাৰ ক্ষেত্ৰত মই টাইম বান্ধি দিছিলোঁ। ৰাতিপুৱাৰ সময়খিনি স্কুল যোৱাৰ আগলৈকে মোবাইল চাব নোৱাৰিব। স্কুলৰ পৰা অহাৰ পিছত ভাত খাই 1 ঘণ্টা 1.5 ঘণ্টা মোবাইল চাব পাৰিব। তাৰপিছত খেলি বা অন্যান্য টিভি চাই বা খেলিব লাগিব বা অন্যান্য ছবি আঁকি তেনেকৈ সময় পাৰ কৰিব লাগিব। বাকী আকৌ ৰাতি ভাত পানী খাইহে আধা ঘণ্টা হওক 1 ঘণ্টা সময় মই সিহঁতক মোবাইল চাবলৈ এৰি দিছিলোঁ। যদি আপোনালোকৰ মই যেনেকৈ এই টিপছসমূহ ব্যৱহাৰ কৰি লাভৱান হৈছোঁ, ঠিক তেনেকৈ আপোনালোকেও হয়তো লাভৱান হ'ব বুলি মই আশা কৰিছোঁ। আৰু যদি মোৰ কথাখিনি আপোনালোকৰ ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটোতো প্ৰেছ কৰিব। আৰু ভিডিঅ'সমূহ আপোনালোকে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু সুন্দৰ সুন্দৰ মন্তব্যসমূহ আগবঢ়াব বুলি আশা ৰাখিলোঁ।